প্ৰাকৃতিক সম্পদ মানৱ সমাজৰ বাবে প্ৰয়োজনীয় প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে। মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। এই আটাইবোৰেই মানুহৰ বাবে অতি উপযোগী সম্পদ। সম্পদ হিচাপে ভূমি, জল, বন, বন্যপ্ৰাণী আৰু শক্তিৰ বিষয়ে আমি আলোচনা কৰিম। মানুহৰ অৰ্থনৈতিক, সামাজিক বিকাশৰ ক্ষেত্ৰত এইবোৰৰ গুৰুত্ব কিমান পাৰ্টিত সেই বিষয়ে আমি ধাৰণা পাম। ভূমি সম্পদ জীৱজগতৰ মূল আধাৰ হিচাপে ভূমি সম্পদ অতি গুৰুত্বপূৰ্ণ। আমি জানো যে পৃথিৱীৰ উপৰিভাগৰ মাত্ৰ 29% ভূমি। এই ভূমিতেই উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশ নিৰ্ভৰশীল। এই ভূমিৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ কৃষিকৰ্ম, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। এক কথাত ক'বলৈ গ'লে মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদি ভূমিৰ ওপৰতেই গঢ়ি উঠিছে। ভূমি সম্পদৰ ব্যৱহাৰ সাধাৰণতে কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহৃত হয়। ভূমিৰ ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ খনিজ সম্পদ আদিৰ স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰামাঞ্চলত অধিকাংশ ভূমি কৃষি কৰ্মৰ বাবেই ব্যৱহৃত হয়। মানুহে ঘৰ দুৱাৰ বনোৱাৰ পাছত যি পৰিমাণে মাটি থাকে সেই আটাইবোৰেই কৃষিকাৰ্যত ব্যৱহৃত হয়। আনহাতে নগৰাঞ্চলত ৰাস্তা ঘাট, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ আদি স্থাপনৰ বাবে অধিকাংশ মাটি ব্যৱহৃত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত নগৰীয়া অঞ্চলৰ সম্প্ৰসাৰণ হৈ আছে আৰু মাটিৰ চাহিদাও দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। ভূমিৰ অৱক্ষয় বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আদি বিনষ্ট হৈ মাটিৰ অৱক্ষয় ঘটে। অপৰিকল্পিত কৃষিকাৰ্য, ঔদ্যোগিকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰে মাটিৰ গুণাগুণ নষ্ট কৰিবলৈ লৈছে। কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ ব্যাপক ব্যৱহাৰে মাটি প্ৰদূষিত কৰি আছে। ইয়াৰ উপৰি বিভিন্ন প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত হোৱা ভূমিস্খলন, গৰাখহনীয়া, মাটিৰ খনন তথা মৰুকৰণ আদিৰ বাবে ক্ৰমান্বয়ে মানুহৰ ব্যৱহাৰ উপযোগী মাটিৰ পৰিমাণ দিনক দিনে হ্ৰাস পাবলৈ লৈছে। ভূমিৰ এই অৱক্ষয় ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত মানৱ জাতিয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব। কিয়নো পৃথিৱীত মানুহ বাঢ়িলেও মাটি কিন্তু বাঢ়ি থকা নাই, বৰঞ্চ মাটিৰ পৰিমাণ কমিহে গৈ আছে। ভূমি সংৰক্ষণৰ ব্যৱস্থাসমূহ ভূমিৰ অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰি। 1 নম্বৰ, মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ, বন আৰু বৃক্ষৰোপণ কৰা। 2 নম্বৰ, পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা। 3 নম্বৰ, উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। 4 নম্বৰ, যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। 5 নম্বৰ, কৃষিক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ-গছনি ৰোপণ কৰা। আৰু 6 নম্বৰ, ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰোপণ কৰা। জলসম্পদ পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবলৈ পানী অপৰিহাৰ্য। ই এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 2/3 পানীৰে আবৃত। তথাপি আমাৰ দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ নিচেই তাকৰ। এই পানীৰ মুঠ পৰিমাণ মাত্ৰ 2.5%। সেয়ে আমি পানীৰ ব্যৱহাৰ কৰোঁতে সচেতন হোৱা উচিত যাতে ইয়াৰ অপচয় নহয়। পানীৰ উৎস আৰু ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ সমুদায় পানীৰ সৰহভাগেই ব্যৱহাৰৰ উপযোগী নহয়। বিশেষকৈ সাগৰ, মহাসাগৰৰ বিশাল জলৰাশিৰ এটোপাল পানীও খোৱাৰ বাবে উপযোগী নহয়, কাৰণ এই পানী লুণীয়া হয়। ইফালে আমাৰ ব্যৱহাৰযোগ্য পানীৰ 70% সহজে ঢুকি পোৱা অৱস্থাত নাই। এইবোৰ সুউচ্চ পৰ্বতমালা, পৃথিৱীৰ 2 মেৰু আদি অঞ্চলত বৰফ আকাৰে জমা হৈ আছে। বৰষুণ, ভূতল জল, নদ-নদী আদিৰ পৰা মাত্ৰ 1% পানীহে আমি নিৰ্মল পানী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। পানী আমি প্ৰধানকৈ ঘৰুৱা কাম-কাজ, জলসিঞ্চন, পৰিবহণ, উদ্যোগ আদিত ব্যৱহাৰ কৰাৰ উপৰিও বিদ্যুৎ শক্তি উৎপাদনতো ব্যৱহাৰ কৰিব পাৰোঁ। জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো যথেষ্ট বাঢ়িছে। পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ ধৰাৰ বাবেও ব্যৱহাৰযোগ্য পানীৰ অভাৱ হ'বলৈ ধৰিছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে আমাৰ দেশৰো কিছু কিছু অঞ্চলত পানীৰ নাটনিয়ে দেখা দিছে। সাধাৰণতে উন্নত দেশসমূহে দৰিদ্ৰ দেশসমূহতকৈও বেছি পৰিমাণে পানী ব্যৱহাৰ কৰে।
পশ্চিমীয়া ধনী দেশৰ নাগৰিকে গড় হিচাপে দৈনিক প্ৰায় 300 লিটাৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে আমাৰ দেশৰ এজন নাগৰিকে মাত্ৰ 25 লিটাৰমান পানীহে ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে ৰাজস্থান, গুজৰাট আদি ৰাজ্যত পানীৰ নাটনিৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত পানীৰ নাটনি হোৱা দেখা নাযায়। পানী প্ৰদূষণ। উন্নয়নৰ নামত মানুহে কৰা বিভিন্ন কাম কাজে পানী প্ৰদূষণত বেছি অৰিহণা যোগাই আহিছে। বিশেষকৈ কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি পানীত দ্ৰৱীভূত হৈ পানী প্ৰদূষিত হৈ আছে। কল কাৰখানাৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু বিভিন্ন দ্ৰব্য মিহলি পানী নদ নদীত পেলাই দিয়াৰ বাবেও পানী প্ৰদূষিত হয়। উদাহৰণস্বৰূপে আমি গুৱাহাটীৰ মাজমজিয়াত থকা ভৰলু নদীৰ কথাই ক'ব পাৰোঁ। পানী সংৰক্ষণৰ উপায়। পানীৰ সমস্যা দূৰ কৰিবলৈ হ'লে আমি পানী সংৰক্ষণৰ প্ৰতি সচেষ্ট হ'ব লাগিব। তাৰ বাবে আমি তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰোঁ। পানীৰ অপচয় ৰোধ কৰিব লাগিব। পানী প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা ল'ব লাগিব। বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানা কামত ব্যৱহাৰ কৰিব লাগিব। বৃক্ষৰোপণ তথা বনানীকৰণত অধিক গুৰুত্ব দিব লাগিব। পানী পুনৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা ল'ব লাগিব। পানীৰ সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। বনজ সম্পদ। বনজ সম্পদে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3ৰো কম বনানী ঘাঁহনিয়ে আগুৰি আছে। এইবোৰেই সকলো জীৱ জন্তুৰ আশ্ৰয়স্থল। সেয়েহে সম্পদ হিচাপে এইবোৰৰ অৰ্থনৈতিক, সাংস্কৃতিক আদি নানা ধৰণৰ মূল্য আছে। বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয়: বাণিজ্যিক আৰু পাৰিস্থিতিক। আমাৰ প্ৰয়োজনীয় কাঠ, বাঁহ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি বননিৰ পৰাই পাওঁ। এইবোৰেই বনজ সম্পদৰ বাণিজ্যিক ব্যৱহাৰ। আনহাতে উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে, মাটি সংৰক্ষণত সহায় কৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, পানীৰ পৰিমাণ বৃদ্ধিত সহায় কৰে আৰু গোলকীয় উত্তাপ হ্ৰাস কৰে। এইবোৰেই ইয়াৰ পাৰিস্থিতিক ব্যৱহাৰ। বনজ সম্পদৰ বিতৰণ। পৃথিৱীৰ সকলো ঠাইতে বনজ সম্পদৰ পৰিমাণ একে নহয়। প্ৰধানকৈ উষ্ণতা, বৰষুণ, জলীয় ভাপ আদি কাৰকৰ ওপৰত ইয়াৰ ভিন্নতা নিৰ্ভৰ কৰে। অধিক বৃষ্টিপাত হোৱা উষ্ণ অঞ্চলসমূহত ডাঠ হাবি দেখা যায়। মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনিৰ পৰিমাণ বেছি। শুকান জলবায়ুৰ অঞ্চলত পাতলীয়াকৈ জোপোহা আৰু কাঁইটীয়া উদ্ভিদ দেখা যায়। অৰণ্যসমূহক ঘাইকৈ চিৰসেউজীয়া আৰু পৰ্ণপাতী হিচাপে ভাগ কৰা হয়। চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলিও কোৱা হয়। উষ্ণতা আৰু অধিক বৃষ্টিপাত হোৱা ঠাইত এই ধৰণৰ অৰণ্য দেখা যায়। বনজ সম্পদৰ প্ৰয়োজনীয়তা। বনজ সম্পদৰ অন্যতম উপাদান এই অৰণ্যসমূহত বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছ-গছনি, বাঁহ, বেত, লতা আদিৰ উপৰিও নানা ধৰণৰ চৰাই-চিৰিকটি, দুষ্প্ৰাপ্য জন্তু আদি থাকে। এইবোৰেই আমাৰ পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সম্প্ৰতি বিভিন্ন কাৰণত অৰণ্যৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিছে। ফলত বহুতো জীৱ-জন্তু লাহে লাহে বিলুপ্ত হ'বলৈ ধৰিছে। সেয়েহে প্ৰকৃতিৰ বুকুৰ জৈৱ সম্পদসমূহৰ সংৰক্ষণ বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে। বনজ সম্পদসমূহলৈ নামি অহা এনে সংকটৰ কাৰণে এইবোৰ সংৰক্ষণৰ প্ৰতি আমি দায়িত্বশীল হ'ব লাগিব। ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰিও আমি ব্যক্তিগতভাৱে এইবোৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানতে আমি সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি শক্তি সম্পদৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।